সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল উপস্থিত সুধীবৃন্দ, আপোনালোক সকলোৱে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ দ্বিতীয় কাৰ্যকলাপৰ দ্বিতীয়টা বছৰ তেখেতে অতিক্ৰম কৰিলে। সমান্তৰালভাৱে আমাৰ অসম চৰকাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থ বছৰ আমি অতিক্ৰম কৰিলোঁ। এই সমগ্ৰ দুয়োটা কাৰ্যকলাপৰ বিভিন্ন দিশ সামৰি কি জনকল্যাণমুখী আঁচনি লোৱা হৈছে, এই চৰকাৰে কি তেনেকুৱা ধৰণৰ আঁচনি বা তেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে, এই সকলোবোৰত চমুকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন পত্ৰৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ জনসাধাৰণলৈ আগবঢ়াইছে আৰু প্ৰেৰণ কৰিছে। আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৈ মই আজি আপোনালোকৰ এই কলাইগাঁও অঞ্চলত আহি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিৰ লগত লগ কৰি তেখেতসকলক প্ৰধানমন্ত্ৰীৰ পত্ৰ তেখেতসকলক প্ৰদান কৰিলোঁ। তেখেতসকল সকলোৰে লগতে মত বিনিময় কৰিছোঁ আৰু মোৰ যিখিনি অনুভৱ, এই অনুভৱখিনি মই ৰাজ্যিক নেতৃত্বক অৱগত কৰিম। ৰাজ্যিক নেতৃত্ব পৰৱৰ্তী সময় এইখিনি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব আৰু ভৱিষ্যতৰ আমাৰ কাৰ্যপন্থা আমি নিৰ্ধাৰণ কৰোঁতে এই আমাৰ ফিডবেকবিলাকে যথেষ্ট সহায়ক হ'ব। মোৰ আজি ইয়ালৈ অহাৰ মূল উদ্দেশ্য এইটোৱেই আছিল। বহুদিনৰ পিছত মই কলাইগাঁৱলৈ আহিছোঁ। ৰাজ্য সভাপতি থাকোঁতে মই কেইবাবাৰো আহিছোঁ। এই অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ এসময়ত ইয়াৰ যিটো সাংগঠনিক ভেটি, সেই সাংগঠনিক ভেটি আমাৰ মোৰ দিনতে কাৰ্তিক বড়ো ডাঙৰীয়াও আহি জইন কৰিছিলে, অন্যান্যসকলে জইন কৰিছিলে। আৰু আজি মোৰ ভাল লাগিছে যে সেই তেতিয়াই যি গছপুলি এটা কৰিছিলোঁ, ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক গছপুলি এটা ৰোপণ কৰিছিলোঁ, আজি সেই গছপুলিটো এটা ঠন ধৰি উঠিছে। এইবাৰ আমি আমাৰ দিগন্ত একেবাৰে ডেকা ল'ৰা, তেওঁক আমি প্ৰাৰ্থিত্বও দিছোঁ। আৰু আজি মই মানুহৰ সকলোৰে লগতে লগ কৰি তেখেতসকলক মত বিনিময় কৰি এটা কথাই ভাল লাগিছে যে তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক চৰকাৰেই হওক, কেন্দ্ৰীয় চৰকাৰেই হওক, তেখেতসকলে এই দুয়োখন চৰকাৰৰ যিখিনি কাম কাজ তেখেতসকলে সন্তোষ প্ৰকাশ কৰিছে। আৰু এই সন্তোষে আমাকো এটা মনত দৃঢ়তা আনি দিছে যাতে আমি ভৱিষ্যতে আৰু এটা বছৰ আমাৰ ৰাজ্য চৰকাৰখনৰ আছে, এই এটা বছৰ যাতে আমি আৰু ভালকৈ ৰাইজৰ সেৱা কৰিব পাৰোঁ। আজি আমাৰ বৰ্তমান যি কৰোণা মহামাৰীৰ বাবে যিটো এটা ভয়াৱহ স্থিতি হৈছে, এই ভয়াৱহ স্থিতিৰ বাবে আমি হয়তো আগৰ লেখীয়াকৈ ডাঙৰ মানুহক একত্ৰিত কৰি আমি আমাৰ ৰাজনৈতিক কাম কাজবোৰ কৰিব পৰা নাই। চৰকাৰখনৰ কাম কাজবোৰ আমি আগৰ লেখীয়াকৈ আগৰ পদ্ধতিৰে আমি প্ৰকাশ কৰিব পৰা নাই। কিন্তু এতিয়া আমাৰ নেতৃত্ব অনুভৱ কৰিছে যে এই মহামাৰীৰ মাজত আমি সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই কৰি যিখিনি আমি প্ৰিভেণ্টিভ মেজাৰ্ছ ল'ব লাগে, প্ৰিভেণ্টিভ মেজাৰ্ছখিনি লৈ আমি কিন্তু এই চৰকাৰখনৰ কাম কাজ আগবঢ়াই দিব পাৰিম, ভাৰতীয় জনতা পাৰ্টীৰ দলীয় কাম কাজ আগবঢ়াব পাৰিম। আজি তাৰ পদ্ধতি মোৰ আপোনালোকে যদি এতিয়া কিবা প্ৰশ্ন আছে সুধিবলগীয়া আছে। অসমৰ ৰাজনৈতিক ইতিহাস অলপ আপুনি অৱলোকন কৰে তেনেহ'লে দেখিব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কিন্তু নতুন কথা নহয়। আগতেও বহুবাৰ বহু নিৰ্বাচনত এনেকুৱা ধৰণৰ বন্ধুত্বমূলক প্ৰতিযোগিতা হৈছে। আৰু পৰৱৰ্তী সময়ত আমি যথেষ্ট আশাবাদী, আমি এই চৰকাৰে আমাৰ কাৰ্যকৰ্তাসকলে ৰাইজৰ মাজত সোমাবলৈ অলপ আগতে যিটো ক'লোঁ যে মই যেতিয়া ৰাজ্যিক সভাপতি আছিলোঁ তেতিয়া আমি ইয়াত এনেই চালুকী অৱস্থাত এই কলাইগাঁৱত আমি বিজেপিৰ সংগঠনটো আছিলোঁ। আৰু আজি যদি আপুনি চায় তেতিয়াহ'লে কলাইগাঁৱত আটাইতকৈ শক্তিশালী যি ৰাজনৈতিক সংগঠন আছে সেইটো ভাৰতীয় জনতা পাৰ্টি। এইটো একমাত্ৰ আমাৰ নিষ্ঠাৱান কৰ্মীসকলৰ বাবে সম্ভৱ হৈছে।
আপোনালোকে দেখিছে এই মহামাৰীৰ সময়ত আমাৰ কৰ্মীসকলে নিস্বাৰ্থভাৱে ৰাইজৰ লগত থিয় দিছে। ৰাইজক যিখিনি সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰত্যেকখিনি সহায় সহযোগিতা আগবঢ়োৱাত তেখেতসকলে ব্ৰতী হৈছে আৰু সেইবাবে আমি যথেষ্ট আশাবাদী আৰু আশা কৰিছোঁ যে ৰাইজে তেখেতসকলে আমাক যি মৰম চেনেহ দিছে সেই মৰম চেনেহ তেখেতসকলে আমাৰ নিৰ্বাচনতো আমাৰ প্ৰকাশ কৰিব আৰু আমি এই ক্ষেত্ৰত বিশেষকৈ মই অন্ততঃ এই অঞ্চলৰ কথাটো ক'ব পাৰোঁ। আমাৰ দিগন্ত আমাৰ ডেকা ল'ৰা যুৱ নেতা তেওঁৰ সম্পৰ্কটো মই ক'ব পাৰোঁ 100%, 100% মই তেওঁৰ বিজয় সম্পৰ্কে মানে কোনো সন্দেহ নাই। আশা কৰিছোঁ আমি খুব ভাল ৰিজাল্ট কৰিম। মানে মূল ৰণকৌশল কি হ'ব এইবাৰ BTCত মূল ৰণকৌশলটো কি হ'ব? যদিও আপোনালোকে এবাৰ বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলিব কিন্তু প্ৰতিদ্বন্দ্বিতা কিন্তু আপোনালোকৰ BPFৰ লগতে হ'ব। মূল প্ৰতিদ্বন্দ্বী কিন্তু BPFে। এতিয়া BPFক ইতিমধ্যে কিন্তু আপোনালোকে বিভিন্ন ধৰণৰ টুল কৰা আৰম্ভ কৰিছে যে BPFৰ দুৰ্নীতি সন্দৰ্ভত। এই ক্ষেত্ৰত আপোনালোকৰ বন্ধুত্ব থাকিব নালাগে বা কি ৰণকৌশলৰ আপোনালোকে এইবাৰ এটা কথা মই আপোনাক ক'ব পাৰোঁ, দুৰ্নীতিগ্ৰস্তৰ লগত কেতিয়াও বন্ধুত্ব নহয়, কেতিয়াও বন্ধুত্ব হোৱাৰ কথা নাহে। এইটো BPFেও নকৰে। BPF দলত যদি কোনোবা এজন মানুহ তেওঁ কৰাপ্ট মানুহ বুলি প্ৰকাশ হৈছে তেওঁলোকে তেওঁক টিকেট দিব নেকি? নিদিয়ে নহয়। দুৰ্নীতিগ্ৰস্তৰ কোনো ৰং নাই, কোনো ৰাজনৈতিক ৰং নাই। গতিকে দুৰ্নীতি আৰু দলীয় সংগঠন দুটা সম্পূৰ্ণ বেলেগ। আমাৰ দলৰ যদি কোনোবাই কিবা দুৰ্নীতি কৰিছে, কোনোবাই কাৰোবাৰ টকা খাই পেলাই যদি কিবা এটা কাম কৰাই দিম বুলি কিবা এটা কৰিছে, আমি সেই মানুহক প্ৰশ্ৰয় নিদিওঁ। আপোনালোকে দেখি আছে ধাৰাবাহিকভাৱে আপোনালোকে দেখিছে যে আমি তেনেকুৱা মানুহক প্ৰশ্ৰয় দিয়া নাই। আৰু মই ভাবোঁ কোনো ৰাজনৈতিক দলেই তেনেকুৱা মানুহক লগত লৈ পেলাই আগবাঢ়ি নাযায়। কিয়নো সৰ্বশেষত কিন্তু ৰাইজে সকলো কথাই চায় আৰু ৰাইজে যেতিয়া ভোট দিয়ে ৰাইজে চকু মুজি ভোট নিদিয়ে। ৰাইজে সকলো কথা চালি জাৰি চাই যিজন তেখেতৰ সঠিক প্ৰতিনিধি হ'ব পাৰে সেই কথা চিন্তা কৰিহে তেখেতক ভোট দিয়ে। গতিকে ৰাইজৰ ওপৰত আমাৰ ভৰসা আছে, ৰাইজৰ ওপৰত আমাৰ আস্থা আছে আৰু সেই ৰাইজৰ ভৰসা আৰু আস্থা ৰাখি আমি অনুভৱ কৰিছোঁ যে অন্ততঃ এইবাৰ আমি BTCত ভাল ফলাফল দেখুৱাবলৈ সক্ষম। মানে আপোনালোকে কিং মেকাৰ হ'ব নে নিজে কিং হ'ব? এতিয়া সেইটো চাওক, আপুনি মোৰ মুখৰ পৰা এটা কথা উলিয়াব খুজিছে, সেইটো এতিয়াই কোৱাটো মই ভাবোঁ যে প্ৰিমেচিয়ৰ হ'ব। আমি কিং হ'বও নোখোজোঁ, কিং মেকাৰো হ'ব নোখোজোঁ, আমি ৰাইজৰ সেৱক হ'ব বিচাৰোঁ। শেহতীয়াভাৱে কিন্তু গোটেই কথাখিনি বিজেপিৰ উল্লেখ কৰি দিয়ে। এই সম্পৰ্কত বিজেপিৰ ভাৱমূৰ্তি বিনষ্ট কৰা বুলি তেওঁলোকে ইতিমধ্যে প্ৰেছমিট দিছে যে বিভিন্ন দলে তাৰমানে বিজেপিৰ লগত মিত্ৰতা থকা বুলি তেখেতসকলে প্ৰকাশ কৰিছে বা তেখেতসকলে এই ক্ষেত্ৰত সভাপতিগৰাকী আছে তেখেতে প্ৰেছমিট দিছে। গতিকে এই গোটেই কথাটো আচলতে যে বিজেপিক প্ৰতিকে যে আচলতে মিত্ৰতা থকা কথাটো ওলাই আছে, এই কথাটোৰ ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, আপুনি মোক এটা কথা আপুনি বুজি পায়, আপুনি যদি ক্ৰিকেট মেটচ এখনত কাৰোবাক সমৰ্থন কৰিব যায়, আপুনি যি দল জয়ী হ'ব বুলি ভাবে সেই দলকে সমৰ্থন কৰে। আজি অন্যান্য দলে যদি আজি আমাৰ লগত সমৰ্থন ল'ব আহিছে বা আমাৰ লগত তেখেতসকলে লগ হ'ব আহিছে, তাৰমানে তেওঁলোকেও অন্ততঃ বুজি উঠিছে যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ দিন ভাল, ভাৰতীয় জনতা পাৰ্টীয়ে ভাল ফলাফল দেখুৱাব। গতিকে সেইবাবে তেখেতসকলে আমাৰ ওচৰত আহি গৈছে। তেখেতসকলৰ এই আগ্ৰহে প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ অন্ততঃ এই অঞ্চলত আমাৰ স্থিতি যথেষ্ট সবল। BTCত মানে সংখ্যাগৰিষ্ঠতা পাব, মইতো ভৱিষ্যতদ্ৰষ্টা নহয়, কিন্তু আমি যিহেতু মানুহ এজনে যেতিয়া মেট্ৰিক পৰীক্ষা দিব যায়, অংকৰ পৰীক্ষা দিব যায় যদি 100ৰ ভিতৰত 100 পাম বুলিয়েই যায় আৰু তেনেকুৱা প্ৰস্তুতি কৰিও যায়। 100ৰ ভিতৰত 100 পায় নে 99 পায় সেইটো যেতিয়া ৰিজাল্ট ওলাব তেতিয়া গম পোৱা যাব। ঠিক তেনেকৈ আমিও প্ৰস্তুতি সম্পূৰ্ণ কৰি গৈছোঁ। নিৰ্বাচনৰ ফলাফলৰ পিছতে গম পাম আমাৰ প্ৰস্তুতি কিমান সফল হ'ল, কিমান সফল হ'ল। যিহেতুকে দীৰ্ঘদিন ধৰি লকডাউন চলি আছে, অলৰেডি কিন্তু খোলা গ'ল, কিন্তু আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে কিন্তু এইবাৰ শিক্ষানুষ্ঠান। এই ক্ষেত্ৰত অসম চৰকাৰ পলিচি কি হ'ব? চাওক, শিক্ষানুষ্ঠানবিলাকৰ সম্পৰ্কে আমি যথেষ্ট সতৰ্কতা ল'বলগীয়া হৈছে। কিয়নো আমাৰ যিখিনি শিক্ষাৰ্থীসকল যথেষ্ট কোমল বয়সীয়া আৰু তেখেতসকলৰ যদি আমি স্কুলসমূহ খুলি দিওঁ তেতিয়াহ'লে এই ব্যাধি সংক্ৰামিত হোৱাৰ এটা যথেষ্ট অৱকাশ থাকি যায়। গতিকে সেই ক্ষেত্ৰত তেখেতসকল যাতে সংক্ৰামিত নহয়, তেখেতসকলৰ মাজত যাতে এই ব্যাধি ব্যাপি নপৰে, সেইবাবেই আমি সতৰ্কতা লৈছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে কিন্তু আমি আজি আমাৰ সকলোৰে হাততে স্মাৰ্টফোন, আপোনালোকৰ বহুতেইতো স্মাৰ্টফোনেৰে গোটেই
আপোনাৰ প্ৰেছ কনফাৰেন্সখন চলাই আছে। আজিকালি কিন্তু অনলাইনৰ মাধ্যমেৰেও আমি কিন্তু তেখেতসকলক প্ৰশিক্ষণ দিয়াৰ বাবে ব্যৱস্থা কৰিছোঁ আৰু এই ব্যৱস্থাটো যথেষ্ট সফল হৈছে। ছাৰ এটা লাষ্ট BTC নিৰ্বাচনৰ যেতিয়া লোকসভা নিৰ্বাচন হৈছিলে সেই সময়ত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী সৰ্বানন্দ মোৰ ক'বলৈ একো নাই, মোৰ ক'বলৈ একো নাই এইকাৰণেই যে আমাৰ ৰাজ্যিক যি নেতৃত্ব আমাৰ ৰাজ্যিক নেতৃত্বই যি সিদ্ধান্ত লৈছে সেইটো ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত তেখেতসকলে আলোচনা কৰি লৈছে। আৰু অলপ আগতে তেখেতে যেনেকৈ ক'লে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কোৱা কথাটো যে এতিয়া যিটো প্ৰতিদ্বন্দ্বিতা হৈছে এইটো মিত্ৰতা থকা স্বত্বেও এইটো এটা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। গতিকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা অসমৰ ৰাজনীতিৰ নতুন কথা নহয়। ইয়াৰ আগতেও বহুতো নিৰ্বাচনৰ আপোনাৰ সেইটো মনত আছে, বহুতো নিৰ্বাচনত তেনেকুৱা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছে। এইবাৰো হৈছে কোনো নতুন এনেকুৱা এটা নোহোৱা নোখোজা ঘটনা নহয় কিন্তু। ধন্যবাদ।